প্ৰথমবাৰৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে যে অসমত মানে SC চাৰ্টিফিকেট আছে, ST চাৰ্টিফিকেট আছে, OBC চাৰ্টিফিকেট আছে, মাইনৰিটি চাৰ্টিফিকেটটো অসমত দিয়া হোৱা নাছিল। সংখ্যালঘুসকলক এতিয়ালৈকে প্ৰমাণপত্ৰ দিয়া হোৱা নাছিল। আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে সংখ্যালঘু যিসকল মুছলিমসকল, খ্ৰীষ্টানসকল, শিখসকল, বুদ্ধিষ্টসকল, জৈনসকল আৰু পাৰ্চীসকল, এই 6টা কমিউনিটিক আমাৰ সংখ্যালঘু প্ৰমাণপত্ৰ দিয়া হ'ব। এইটো প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰা হৈছে। ইয়াৰ আগতে অন্যান্য প্ৰমাণপত্ৰ আছিল, আমি সংখ্যালঘুসকলক প্ৰমাণপত্ৰ দিয়া নাছিলোঁ। গতিকে এই 6টা কমিউনিটিক ক'বলৈ হৈছে নালাগে। মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈন আৰু পাৰ্চী, এইসকলক সংখ্যালঘুৰ প্ৰমাণপত্ৰ দিয়া হ'ব। নহয়, MOBC সকলোকে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা নাছিল। MOBC কোনোবা এটা কমিউনিটি, এতিয়া মুছলিমসকলৰে হয়তো MOBC হৈছিল মৰিয়া গৰিয়া, কিন্তু জেনেৰেল বাকীসকল হোৱা নাছিল নহয়। গতিকে তেনেকুৱা ধৰণৰ এতিয়া তেওঁলোকৰ MOBCখনটো MOBC সেইফালে আছে, কিন্তু সেইটো সিদ্ধান্ত লোৱা নাই যে এজন মানুহে 2খন চাৰ্টিফিকেট পাব, নেক্সট আমাৰ আহিব তেনেকুৱাকৈ এইবিলাক 2খন পাব নে 1খন পাব, এই বিষয়টো ঠিক হ'ব। কিন্তু এই সংখ্যালঘুসকলক আমি এইখিনি নাই, সুবিধাটো থাকিব। কাইলৈ আইডেণ্টিফাই কৰিব কেনেকৈ? আমি আজি কৈ আছোঁ সকলো সময়তে যে সংখ্যালঘুৰ কাৰণে এইটো কৰিছোঁ, কাইলৈ সংখ্যালঘু নাই, যিটো মডেল হ'ব, মডেলটো ঠিক কৰিব। ইন প্ৰিন্সিপল আজি কেবিনেটে ডিচিশ্যন লৈছে। এতিয়া ধৰক আমি কেতিয়াবা SC চাৰ্টিফিকেট প্ৰমাণপত্ৰটো আমি চৰকাৰে দিলেও তেওঁলোকৰ পৰা সুধো লওঁ, কমিউনিটিৰ পৰা, ঠিক এইটো মডেলিটি ঠিক কৰিব। হয়, তাৰপিছত এইটো মানে আজি মাইনৰিটি বুলি কিছু আঁচনি আমাৰ আছে, হয়নে নহয়? যে মাইনৰিটি সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে এটা বিভাগেই আছে, কিন্তু সংখ্যালঘুৰ কোনসকল এইটোৰ কোনো পাৰ্টিকুলাৰ আইডেণ্টিফিকেশ্যন প্ৰমাণপত্ৰসহ নাছিল। আমি কমিউনিটি ৱাইজ কৈ দিওঁ যে মুছলিম সংখ্যালঘু, খ্ৰীষ্টান সংখ্যালঘু, জৈন সংখ্যালঘু। এতিয়া কথা হৈছে তেওঁলোকৰ নিজা হাতত প্ৰমাণপত্ৰ থাকিব। ভৱিষ্যতে তেওঁলোকে মাইনৰিটি হিচাপে সুবিধা পোৱাখিনি তেওঁলোকে কোন মাইনৰিটি তেওঁলোকে নিজে সেইখিনি দাখিল কৰিব পাৰিব। সিদ্ধান্ত লোৱা হৈছে যে অসমত মানে SC চাৰ্টিফিকেট আছে, ST চাৰ্টিফিকেট আছে, OBC চাৰ্টিফিকেট আছে, মাইনৰিটি চাৰ্টিফিকেটটো অসমত দিয়া হোৱা নাছিল। সংখ্যালঘুসকলক এতিয়ালৈকে প্ৰমাণপত্ৰ দিয়া হোৱা নাছিল। আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে সংখ্যালঘু যিসকল মুছলিমসকল, খ্ৰীষ্টানসকল, শিখসকল, বুদ্ধিষ্টসকল, জৈনসকল আৰু পাৰ্চীসকল, এই 6টা কমিউনিটিক আমাৰ সংখ্যালঘু প্ৰমাণপত্ৰ দিয়া হ'ব। এইটো প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰা হৈছে। ইয়াৰ আগতে অন্যান্য প্ৰমাণপত্ৰ আছিল, আমি সংখ্যালঘুসকলক প্ৰমাণপত্ৰ দিয়া নাছিলোঁ। গতিকে এই 6টা কমিউনিটিক ক'বলৈ হৈছে নালাগে। মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈন আৰু পাৰ্চী, এইসকলক সংখ্যালঘুৰ প্ৰমাণপত্ৰ দিয়া হ'ব।
নহয় MOBC সকলোকে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা নাছিল। MOBC কোনোবা এটা কমিউনিটি, এতিয়া মুছলিমসকলৰে হয়তো MOBC হৈছিল মৰিয়া গৰিয়া, কিন্তু জেনেৰেল বাকীসকল হোৱা নাছিল নহয়। গতিকে তেনেকুৱা ধৰণৰ এতিয়া তেওঁলোকৰ MOBCখনটো MOBC সেইফালে আছে, কিন্তু সেইটো সিদ্ধান্ত লোৱা নাই যে এজন মানুহে দুখন চাৰ্টিফিকেট পাব, নেক্সট আমাৰ আহিব তেনেকুৱাকৈ এইবিলাক দুখন পাব নে এখন পাব, এই বিষয়টো ঠিক হ'ব। কিন্তু এই সংখ্যালঘুসকলক আমি এইখিনি নাই সুবিধাটো থাকিব। কাইলৈ আইডেণ্টিফাই কৰিব কেনেকৈ? আমি আজি কৈ আছোঁ সকলো সময়তে যে সংখ্যালঘুৰ কাৰণে এইটো কৰিছোঁ, কাইলৈ সংখ্যালঘু নাই যিটো মডেল হ'ব, মডেলটো ঠিক কৰিব। ইন প্ৰিন্সিপল আজি কেবিনেটে ডিচিশ্যন লৈছে। এতিয়া ধৰক আমি কেতিয়াবা SC চাৰ্টিফিকেট প্ৰমাণ পত্ৰটো আমি চৰকাৰে দিলেও তেওঁলোকৰ পৰা সোধো লওঁ কমিউনিটিৰ পৰা, ঠিক এইটো মডেলিটি ঠিক কৰিব। হয়, তাৰপিছত এইটো ধন্যবাদ। মানে আজি মাইনৰিটি বুলি কিছু আঁচনি আমাৰ আছে, হয়নে নহয়? যে মাইনৰিটি সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে এটা বিভাগেই আছে, কিন্তু সংখ্যালঘুৰ কোনসকল এইটোৰ কোনো পাৰ্টিকুলাৰ আইডেণ্টিফিকেশ্যন প্ৰমাণপত্ৰসহ নাছিল। আমি কমিউনিটি ৱাইজ কৈ দিওঁ যে মুছলিম সংখ্যালঘু, খ্ৰীষ্টান সংখ্যালঘু, জৈন সংখ্যালঘু। এতিয়া কথা হৈছে তেওঁলোকৰ নিজা হাতত প্ৰমাণপত্ৰ থাকিব, ভৱিষ্যতে তেওঁলোকে মাইনৰিটি হিচাপে সুবিধা পোৱাখিনি তেওঁলোকে কোন মাইনৰিটি তেওঁলোকে নিজে সেইখিনি দাখিল কৰিব পাৰিব।